নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ ভালে আছে সকলো। বাকী বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই, মানে মোৰ গা চা ভাল নাছিলে আৰু টোপনি ক্ষতি হৈ আছিলে বহুত। বিহু প্ৰগ্ৰেম কৰি আছিলোঁ কেইবাটাও, সেইটো কাৰণে মানে টোপনি ক্ষতি বহুত। আৰু ভাবিলোঁ আজি আহিলোঁ ৰঞ্জন খঙীয়া ঘৰত, বন্ধু মোৰ। তাৰপিছত ভাবিলোঁ সৰু ভিডিঅ' এটা বনাই দিওঁ আজি। তো ৰঞ্জনৰ দেউতাকে বাঁহী বজাব, বাঁহীত কিবা এটা বজাব, খুব ভাল বাঁহী বজায়। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী যদু খঙীয়া। মই এটি বাঁহী বাদন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু বাঁহী বাদনটি জনগোষ্ঠীলৈ নেপালী আৰু বড়ো লৈ পিনি গাব বিচাৰিছোঁ। ভৱিষ্যতলৈ খানা কৰোঁ।